কি ভাই, বহুদিন দেখো তো বিয়া চিয়া খাবা পা নাই, ভালকে পেট ভৰে খাবা পা নাই। তাকেইটোৱে ভাল এখন বিয়া হ'লে ভাল আছিল, ভালকে খাব পাৰলো হয়। আমাৰ ইয়াতে বিয়া গিলাতো কি হ'ব, বাতি চিষ্টেম কৰে নিয়া, এক বাতিৰে কিবা হয় নেকি? সেইটো ভজো নেকি তাকো দেখা নাছিলো মিমেক ঠিক গৈছিল বোলে তাকেইটোৱে বাজু ইফালে আছো। কি ভাই ইয়াতে কিবা আড্ডা দি আছা নেকি কিহৰ আলোচনা? তই মিমিৰ তাতে পৰা কোনদিনে আলি? কালি কৰি পেলাই আহি পাইছো। মামাঠাত থাকলো দে এসপ্তাহ মান। কিহত আলি পিছে? বাছত আলি না ট্ৰেইনত আলি? ট্ৰেইনত আলো, ট্ৰেইনৰ ফেচিলিটি ভাল নে, সেইকাৰণে ট্ৰেইনতে আলো, অলপ ভাড়াও কম হয় আৰু যায়ও ভাল লাগে। দেছো বঢ়িয়া। এই সময়তে এটা প্ৰশ্ন কৰো দে মই। শুন, তই পাৰা যদি উত্তৰ সোধে। ঘণ্টাৰা মা, শগুন বুলি নামেতবি তোক মই বাৰে প্ৰতি কওঁ দেই। কেতিয়াবা মই সঁচাই গৈছো, কিন্তু নাক চাক বেলটি একদম তেজ হলে হ'ব কিন্তু। মই খগেন বুলি কৈছো তোৰ কাণত কিবা আছে সেইকাৰণে তই শগুন শুনা। শগুন নহয় খগেন, মানে নামটো অলপ মিলি যায় না তোৰ। হ'ব দে কাজিয়া কৰিব নালাগে দে। কি প্ৰশ্ন কৰা কছো? মোৰ প্ৰশ্নটো হল, এই যি ট্ৰেইন ষ্টেচন, ৰেল ষ্টেচন ধৰি লৈছো, ৰেল ষ্টেচনক অসমীয়াত কি কয় কছো তহঁতে জানা যদি? ৰেল ষ্টেচনক ৰেল ষ্টেচন বুলিয়ে কয়। ৰেল ষ্টেচন য'ত ৰখে। নহয় ৰেলটো ইংলিছ হেন পালে দেখো, ৰেল বানানটো, আৰু ষ্টেচনটো ইংলিছ হেন পালে দেখো। কিয় বেলেগ হ'ব হয় দেই, অসমীয়াত কিয় বেলেগ হ'ব? ভাব দে কোনি পাৰা। এতিয়াও কৈ আছো, ৰেল ষ্টেচনক অসমীয়াত কি কয়? আৰু যদি পাৰা মোৰ ফালৰ পৰাই মিঠা পান এখন খুৱাম। মিঠা পান নহয়, জৰ্দা পান নতুবা শিখৰ খুৱাব লাগিব। এইগিলা বস্তু মোৰ দ্বাৰা নাব, মই যিটো নাখাওঁ মই সেইটো নাখাওঁ, বুজছা? সেইগিলা বাদ দি এতিয়া উত্তৰটো ক। খগেন তই পাৰিবি নে? মই নৰো দে ভাই, মই ইংলিছটোৱে জানো। হাৰি গেলি নেকি তহঁতে? হ'ব দে সেইগিলা কৈ লাভ নাই দে। আমি নৰো, আমি আৰু ইংলিছটোৱে জানো না। তই কৈছো উত্তৰটো। কি কৈ জানা? লৌহ পথ গামিনী আস্থান। মাৰা কি কৈছে তই আকৌ বুজি পা নাই ঘণ্টা। দাদা, লৌহ পথ গামিনী আস্থান বুলি কয় ৰেল ষ্টেচনক অসমীয়াত। তই সঁচাই ভাই বহুত টেলেণ্টেড মাল মাগুৰ আছা কিন্তু, এক পিচ আছা কিন্তু দেই।